তো নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্যোতি বৰা। আজি মই আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই পোনপ্ৰথমে আপোনালোকক আজি এটা বস্তু দেখাবলৈ গৈছোঁ আৰু মোৰ লগত আহক আজি এনেকুৱা এজন মানুহৰ ঘৰলৈ লৈ যাম মই আপোনালোকক, যাৰ নেকি আমাৰ অসমীয়াৰ প্ৰতিটো ভাষ আৰু প্ৰতিটো অসমীয়াৰ সপোন, কবিতা, লেখক আদি নানান ধৰণৰ কবিতা, গীতিকাৰ, সুৰকাৰ আজি এজনী আই মাতৃৰ ওচৰত লৈ যাম। এজনী মা বয়সীয়াল আমাৰ আই মাতৃ হয়, তেখেতৰ ঘৰলৈ গৈছোঁ আৰু তেখেতে আজি কি নানান ধৰণৰ বস্তুবোৰ কৰিছে আমি তাৰ ওপৰত আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ। আহক, বেছি দেৰি নকৰি মই ভিডিঅ'টো আপোনালোকৰ মাজত স্বাগতম কৰিছোঁ। এতিয়া ঘৰত গ'লোঁ, সকলো বহি আছে, তাৰপিছত বহি যোৱাৰ পিছত আৰু এতিয়া কৰিলোঁ আৰু এতিয়া প্ৰথম গৈ পিনে মই ইয়াতে পালোঁ। ইয়াতে পোৱাৰ পিছত পোনপ্ৰথমতে মই সকলোকে নমস্কাৰ দিলোঁ। এইফালে হ'ল মৰমৰ অনুজ দা। পোনপ্ৰথমে মই কওঁ অনুজ দাক লগ পোৱাৰ পিছত অনুজ দাৰ মাকৰ লগত আজি কথা পাতিলোঁ আৰু অনুজ দাৰ মাক হৈছে এখেত নমস্কাৰ আপোনাৰ। আপুনি বহি লওক, আপুনি হেৰি কৰিব নালাগে। আৰু এই আই মানে মা সমনীয়া মাজনীয়ে আপোনাৰ যোনটো বয়সত যোনখিনি কাম কৰিছে আপুনি অদ্ভুত দেখিলে ভয় খাই যাব। ইমানবোৰ কবিতা লিখিছে, ইমানবোৰ গীত লিখিছে, ইমানবোৰ নাম লিখিছে। আজি আহক দুই এষাৰ কথা আমি জানো কেনেকুৱা কি ধৰণৰ কথা। আপোনাৰ প্ৰথম পৰিচয়টো দি দিয়ক মোক একবাৰ, ইয়াতে চাই পিনে কৈ দিয়ক। মোৰ নাম শ্ৰীমতী সৰস্বতী ডেকা। মই ঘৰখন এনেই কিবা কিবি কৰি চলি থাকোঁ আৰু কিবা কিবি বনাই থাকোঁ, এনে সৰু সুৰা নিজে ভাল পাওঁ আৰু নিজে বনাই এইখিনি। আচ্ছা, দেখিলে কি ধুনীয়াকৈ। এয়া চাওক, প্ৰথমত ক'বলৈ গ'লে ইমানবোৰ কাগজ আছে, ইমানবোৰ কাগজত কি কৰিছে, ঘৰ চলোৱাৰ লগতে ল'ৰা ছোৱালীক ভাত খোৱাৰ লগতে সকলো কাম কৰাৰ মাজতে এই মাজনীয়ে আপোনাৰ চাওক কিমান ভাল ভাল এইবোৰ আপোনাৰ কবিতা লিখিছে। এইবোৰ কবিতা আজিৰ যুগত আপোনাৰ নতুন প্ৰজন্মই বুজি নাপাব পাৰে, কিন্তু আগৰ পুৰণা প্ৰজন্মৰ মানুহবিলাক যোনবিলাকে লিখিছে চাওক, অনুজ দা ল'ৰা হয়, শাহু বোৱাৰীৰ কথা লিখিছে, ইমান ধুনীয়াকৈ লিখিছে মানে মই যোনটো পঢ়ি পিনে ভিডিঅ' নিদিয়াকৈ থাকিবই নোৱাৰিলোঁ। তাৰপিছত দেখিছে এইবোৰ নাম, আমাৰ হৰিনামবোৰ লিখিছে, আল্টিমেট লিখিছে। তাৰপিছত আপোনাৰ কৰোণা টাইমত যোনবোৰ আপোনাৰ আমাৰ মানুহৰ যেতিয়া বেমাৰ আতংক হৈছিলে তেতিয়া এইবোৰ লিখিছে আমাৰ। তাৰপিছত আপোনাৰ বহুত ধৰণৰ আছে, এনেকুৱা বহুত ধৰণৰ আছে আৰু মই ডিছক্ৰিপশ্যন দি দিম বাৰু কি কি আছে কি কি নাই, কাৰোবাক যেতিয়া দৰকাৰো হ'ব পাৰে। বহুতখিনি মেক্সিমাম তেখেতে ঘৰত বহি বহি 40-50টাৰ ওপৰত কাহিনী, কবিতা আৰু বহুতো নানান ধৰণৰ মৰমৰ কাহিনীবোৰ তাতে লিখিছে। আৰু বিশেষ কাৰণটো ক'ম, আজি এইবিলাক ভাইৰাছৰ বিষয়ে লিখিছে, এইবোৰ ভাল লাগে এইবিলাক কথা শুনি পিনে। মই এটা যাওঁ বিশেষকৈ, এইখিনি আপোনালোকে চাব, যাৰ নেকি আজি ভিডিঅ'বোৰ চাই আছে আপোনালোকৰ যোনবিলাক গানৰ ক্ষেত্ৰত হওক, যোনবোৰ লেখক ক্ষেত্ৰত হওক। মা কিন্তু আপোনাৰ বেছিকেলি আপোনাৰ গানো লিখে হা। এটা শিৱ বাবাৰ নামত গান এটা লিখিছে, আপোনালোকে যদি সেই গানটো পাই অদ্ভুত হৈ যাব। সেই গানটো আমি ৰিলিজ নকৰোঁ, কিয়? কাৰণ সেইটো দেখিলে বেলেগে লৈ ল'ব আৰু গানটো বহুত ভাল লিখিছে। যদি সেই গানটো আপোনাৰ বাহিৰতকৈও ফেমাছ হ'ব, সেই গানটো ইমান ধুনীয়াকৈ লিখিছে, কিন্তু সেই বস্তুবোৰ বাকচত থৈ দিছিলে, কিয়? কাৰণ কমিউনিকেশ্যন নাছিলে মাৰ হাতত। এতিয়া বৰ্তমান আমি আহিলোঁ, আমি সেই গোটেই বস্তুখিনি আপোনালোকৰ মাজত দেখাম। এতিয়া মাক বিশেষকৈ এটা বস্তু সুধোঁ আপোনাক, এইখিনি মোক অকণ দেখাই দিয়কচোন কি কি আছিলে আপোনাৰ। মই এমব্ৰইডাৰী কৰিছোঁ, 86তে মই এমব্ৰইডাৰী কৰিছোঁ। 26টা চিলাই, এইটো প্ৰথম চিলাই, এয়া 26টা চিলাই, এইটো প্ৰথম, এইটো 2 নম্বৰ, এইটো 2 নম্বৰ, বা এইটো 3 নম্বৰ, এইটো 3 নম্বৰ, আচ্ছা, এইটো 4 নম্বৰ, এইটো 5 নম্বৰ। এনেকৈ কয় গোটেই মায়ে গোটেইখিনি লিখিছে। 6 নম্বৰ, গোটেইখিনি লিখিছে। এয়া চাব, মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম ফটো মাৰি মাৰি, এইবিলাক আপোনালোকে চাই ল'ব পাৰিব। এতিয়া এনেকৈ থৈ দিয়ক
আৰু মেইন কথাটো কি জানেনে, মা বহুত ইউনিক কিন্তু এই ঘৰবোৰ দেখিছে, ঘৰবোৰ যেতিয়া কালাৰ নাইকিয়া হয় তেতিয়া মায়ে নিজে কালাৰ কৰে আৰু বহুতো কাঠৰ বস্তু কিবা কিবি নানান ধৰণৰ বস্তুবোৰ মায়ে বনাই থাকে আৰু মানে আধুনিক লাগে যে আমাৰ মানুহ এজনীয়ে, আমাৰ মা বয়সৰ সন্মান মানুহ এজনী যেতিয়া এনেকৈ ভাত বনাই থাকে, ভাত বনাই সেই কবিতাবোৰ লিখে, কাহিনীবোৰ লিখে, কেনেকৈ সম্ভৱ বাৰু কওকচোন বাৰু। আপোনালোকে চাওকচোন আজিকালি নতুন প্ৰজন্মৰ মাজত আছেনে ৰিলছ টিকটক বনাই থাকে, চাওক আপোনালোকে বিশ্বাস কৰিব 50টাৰ ওপৰত কবিতা কাহিনী লিখিছে, যাৰ নেকি আপোনালোকক মই এইবোৰ এটা এটা কেতিয়াবা মই আবৃত্তি কৰি আপোনালোকক শুনাম। আৰু এই আই মাতৃক যদি আপোনালোকে লগ কৰিবলৈ হয় মই ডেছক্ৰিপশ্যনত সকলো বস্তু দি দিম আৰু আপোনালোকে কোনোবাই গাব পাৰিব। এতিয়া মই নৰ্মেল দেখাওঁ, ইয়াত মায়ে বনোৱা হয় আপোনাৰ আজি বহুত পুৰণি দিনত, আজি বহুত আগতেই বনোৱা, আজি ক্লাছ 8-9ত থাকোঁতে এই বস্তুটো মাটিৰৰ লগত বনাইছিলে। মাটিৰৰ লগত বনোৱাৰ পিছত তেখেতে কি কৰিছিলে, আপোনাৰ মাটিৰৰ লগত বনাইছিলে যাৰ নেকি আগতে কুঁৱা খান্দে, যাৰ দামকল ব্যৱহাৰ কৰা নাছিলে, তেতিয়া টাইমত যেতিয়া আপোনাৰ কুঁৱা খান্দিছিলে তাৰ মাটিৰ লেকেটা মাটিৰ লগত এইটো বনাইছিলে। নেক্সট হ'ল আপোনাৰ ধূপকাঠি থ'বলৈ বনাইছিলে এইটো, কি ধুনীয়া চাওক। তাৰপিছত বনাইছিলে এইটো আপোনাৰ ধুনীয়াকৈ, যাৰ নেকি আপোনাৰ প্লাষ্টাৰ অফ পেৰিছৰ লগত বনাইছে, আজি আপোনাৰ 4-5 বছৰমান হৈছে, যাৰ নেকি ইয়াত ধূপ থ'বলৈ। মই ভাবিলোঁ মা আপোনাৰ ইয়াতে ধূপ কেনেকৈ থয়, তেতিয়া ক'লে যে চোৱা এইটো এনেকৈ থ'বা, ইয়াত বালি সোমাই দিবা, তাৰপিছত এইটো থৈ পিনি ইয়াত বালি খুচি দিবা, তাৰপিছত তুমি ইয়াত তাত ধূপ থ'ব পাৰিবা। তাৰপিছত এইটো আমি কিছুমান পেলনীয়া বস্তু আমি পেলাই দিওঁ, পেলাই পিনে কি কৰোঁ সেই বস্তুবোৰ অদৰকাৰী বুলি পেলাই দিওঁ। এয়া মায়ে সৰু সৰু ফুল, এইবিলাক ঊলৰ বস্তুবোৰ আপোনাৰ পেলাই থৈ দিয়ে, সাৰি দিয়ে ঘৰৰ পৰা, কিন্তু মায়ে কি কৰিছে মাটিৰ লগত টাব বনাই পিনে এইটো ফুল আকাৰে ধুনীয়াকৈ থৈ দিছে আৰু লগতে এইটো কম্পিউটাৰৰ বাকেট, যাৰ নেকি ধুনীয়াকৈ মায়ে বনাই থৈছে যাতে ঘৰখন ধুনীয়া আৰু সুন্দৰময় পৰিৱেশ কৰিব পাৰে। আৰু চাওক আপোনালোকে কেতিয়াবা টেবুলত বহি থাকে, আপোনালোকৰ দামী এখন টেবুলত যেতিয়া আপোনালোকৰ কাগজ পাতিবোৰ উৰি যায় তেতিয়া এনেকৈ এই বস্তুবোৰ থৈ দিয়ে হয়নে, তেতিয়া কাগজ হয়, এই বস্তুটো মায়ে ঘৰতে বনাইছে। ছেকেণ্ড থিং আপোনালোকে চাওক কিমান ধুনীয়া ধুনীয়া, এইটো অমিতা চাগে, অমিতা ইমান ধুনীয়াকৈ বনাইছে চাওক আপোনালোকে। আগৰ পৰাই মায়ে মানে প্ৰতিটো বস্তুৰ প্ৰতি গুৰুত্ব, ল'ৰা ছোৱালী থকাৰ পিছতো গোটেই কামখিনি কৰিছিলে অকলে, ভাত বনাই পিনে ল'ৰা ছোৱালীক খুৱাই পঢ়াই কৰি আজিও যে কৰি আছে বহুত নিশ্চয় আনন্দিত। তাৰপিছত আপোনালোকে চাব পাৰে এইটোত কৰ্দৈ বনাইছিলে, কি ধুনীয়া। আপোনালোকে বিশ্বাস কৰিব, মই যদি ভিডিঅ'টো বনাওঁ আপোনাৰ 7-8 ঘণ্টা হৈ যাব, আপোনালোকে ক'ব নোৱাৰিব যে ইমানেই বস্তু আছে ঘৰখনত, ইমানেই। আৰু আচৰিত কথা, যোনে কবিতা লিখে বা যোনে গান গায়, যোনে নতুন নতুন কবিতাবোৰৰ প্ৰতি ৰহস্যময় কাহিনীবোৰৰ কথা ভাবে, তেওঁলোকৰ কাৰণে বহুত সাংঘাতিক, কাৰণ এইবোৰ বস্তু আপোনাৰ য'তে প'তে পোৱা বস্তু নহয়, এইবোৰ আপোনাৰ কাৰণ ধাৰণা কৰি ভাৱ চিন্তা কৰি পিনে এই কাহিনীবোৰ মেক্সিমাম আপোনাৰ 1-2 মাহৰ ভিতৰত লিখি হয়। আৰু ইমান ধুনীয়া ধুনীয়া কবিতা, এইবোৰ ডিছক্ৰিপশ্যনত মই দি দিম, যাৰ নেকি আপোনাৰ আধা কবিতা আবৃত্তি থাকিব। আৰু যদি কাৰোবাক লাগে এইবোৰ, তেতিয়াহ'লে মাৰ সৈতে কণ্টেক্ট কৰি ল'ব পাৰিব আপুনি, বা অনুজ দা, তেওঁ ল'ৰা হয়, তেখেতেও এখন বহুত ভাল ছিংগাৰ, বহুত ভাল ধুনীয়া গান গায়, তেখেতৰ লিংকটো মই দি দিম, তাত থাকিব। এতিয়া মই মোক মাৰবিলাক এটা প্ৰশ্ন সুধিব খোজোঁ যে নতুন প্ৰজন্মক মায়ে কি ক'ব আৰু তেওঁলোকৰ কাৰণে এইবোৰ কি পৰিচয় হ'ব আৰু তেওঁলোকৰ ভৱিষ্যত কেনেকৈ কৰিলে ভাল হয়, সেইবোৰৰ প্ৰতি অকণ মায়ে ক'ব, আপোনালোকে চাওক। মই ভাবোঁ আজিকালি চবেই ব্যস্ত থকাটো ভাল, কাৰণ কিবা এটা বস্তু বনালে বেমাৰ আজাৰৰ ফালৰ পৰা দূৰ হয় আৰু নিজকে নিজে খুব ভাল লাগে, এইখিনিয়ে মোৰ কথা। তাৰপিছত মায়ে অকণ লাজ কৰিছে, কাৰণ মাৰ যিমানখিনি বস্তু আছে কোনো গুণে কম নহয়। আজি মায়ে যোনখিনি বনাইছে, মাৰ অৰিজিনেল নামটো হ'ল, মই আপোনাক কৈছোঁ পাহৰি থাকোঁ, সৰস্বতী ডেকা। আপোনালোকে কেইদিনমান পিছত মই ইয়াত এখন ফেচবুক পেজ খুলি দিম, সৰস্বতী ডেকা। তাত আপোনালোকে সকলোখিনি বস্তু পাব, কবিতা পাব, কাহিনী পাব, আপোনালোকে পঢ়িলে নিজকে আপ্লুতিত হ'ব। মানে কাহিনী এটা পঢ়াৰ পিছত আপোনাৰ এনেকুৱা অনুভৱ হ'ব যে হয় মই এই কামটো কৰি আছোঁ, এই কামটোত মই অকণ ডেভেলপ হ'ব পাৰিছোঁ। আৰু সেই মাৰ আগত, সৰস্বতীৰ আগত, ডেকাৰ আগত কিবা লেখক লেখিকাৰ নাম এটা আহিলে মই ভাল পাওঁ, কাৰণ ইমানখিনি বস্তু লিখিছে, 50-60টাৰ ওপৰত হ'ব। মই পঢ়ি ভাগৰি গৈছোঁ হয় পঢ়ি, কিন্তু কাহিনীবোৰ শুনি বহুত আনন্দিত হৈছোঁ আৰু বহুত ভাল লাগিলে। অনুজ দা কিবা ক'ব আপোনাক মাৰ বিষয়ে? মাৰ বিষয়ে ক'ব লাগিব, কাৰণ এগৰাকী সাধাৰণ মহিলা হিচাপে ঘৰখনৰ গোটেইখিনি দায়িত্ব লোৱাৰ উপৰিও গোটেইখিনি এইবিলাক যে কথাবিলাক যে ভাবি থাকে, আমাৰ নাভাবিলেও হৈ যায়। সময়টো ক'ৰবাত বেলেগত ঘূৰা ফুৰাত কৰি বা কাৰোবাৰ লগত কিবা কথা পতাত কৰি, আলোচনা কৰাত কৰি নিজেই ব্যস্ত থাকে সকলো দিশতে। বিহুৰ গানেই লিখা হওক, ভগৱানৰ কিবা আৰাধনাই কৰা হওক, গানেই লিখা হওক, কবিতাই লিখা হওক, সময়ৰ পৰিস্থিতিত কেনেকুৱা কি, যেনেকুৱা কৰোণাৰ সময়ত কেনেকুৱা এটা পৰিস্থিতি আহিছিল, কৰোণাৰ সময়ত সেনেকুৱা এটা চিন্তাধাৰা লৈ কেনেকুৱা সেইখিনি সময়তে ফেচটো লিখিছে, কেনেকুৱা বস্তু আমি অতিবাহিত কৰিছিলোঁ, এই গোটেইখিনি বস্তু সামৰি কিনে, যদিও তেখেতে ভালকৈ বহুত বেছি মানে মানুহৰ লগত কথা ক'ব নোৱাৰে, কিন্তু
কিন্তু তেখেতৰ ভিতৰত বা মনৰ ভিতৰত বা যিখিনি ভাৱ প্ৰকাশ কৰিব পৰা এটা গুণ এটা আছে সেইখিনি সদায় মানিবই লাগিব চিৰকৃতজ্ঞ আমি মানে বহুত বেছি কথা নকওঁ সদায় এনেকৈ লিখি যাওক যি হওক গানেই হওক কবিতাই হওক নিজৰ সেই হওক কিন্তু ল'ৰাজনে এইবিলাক নেদেখাই দেখিছেনে মই আজি আহি পালোঁ অনুজ দাক কৈছে কি কৰিছে এইবিলাক মই যেতিয়া পঢ়িলোঁ ন আচৰিত লাগিছে মানে পঢ়িয়ে আপুনি ভাগৰি নাযায় কেতিয়াও আৰু ইমানেই ৰস পেলাই দিছে কবিতাটিত শুনি আপুনি মধুৰময় আৰু অন্তৰৰ পৰা যোনটো সুখ প্ৰকাশ কৰিব মা আপোনাক মই এটা প্ৰশ্ন সুধোঁ আপোনাৰ স্কুলীয়া জীৱনটো প্ৰথম ক'ত কটাইছিলে প্ৰথম স্কুলীয়া জীৱনটো আপোনাৰ জীৱনত প্ৰাথমিক স্কুল আমাৰ মৰুৱা নলবাৰী তাৰপিছত ক্লাছ 10টো ক'ৰ পৰা দিলে ক্লাছ 9 আনন্দৰাম বৰুৱা হাইস্কুল আনন্দৰাম বৰুৱা হাইস্কুল একাডেমীৰ পৰা দিছিলে তাৰপিছত 12টো আপোনাৰ তাতে পঢ়িছে আপুনি ডিগ্ৰী কমপ্লিট কৰিছে চাওক আজি এজন ল'ৰা বা এজন ছোৱালীয়ে ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াৰ পিছতো তাক যদি প্ৰশ্ন সোধা যায় প্ৰশ্ন উত্তৰ নাজানে কিন্তু আজি মায়ে যোনখিনি নিজৰ কৰ্মৰ লগতে নিজৰ মানুহজনৰ নিজৰ ল'ৰা ছোৱালীৰ কৰ্মৰ লগতে যোনখিনি কাম কৰিছে ধন্য আৰু যাতে সকলো ল'ৰা ছোৱালীয়ে এনেকুৱা ধৰণৰ মাক পায় যাৰ নেকি মাকে নিজৰ ল'ৰা ছোৱালীক উৎসাহিত কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া কবিতা আৰু ৰস লগা ৰহনবোৰ সকলোৰে মাজত বিলুপ্ত কৰিব পাৰে আৰু মই এই বস্তুবোৰ এতিয়া কি কৰিছোঁ ভিডিঅ'টো দীঘল হৈ যাবৰ কাৰণে নিদিওঁ বিশেষকৈ মই এইবোৰ ডিছক্ৰিপশ্যনত লিখি দিম আৰু ইয়াত যদি আপোনালোকে কোনোবাই এইটো চুৰ কৰিবলগীয়া হয় কপিৰাইট লাগিব কিন্তু কাৰণ মই ইয়াত ডিছক্লেমাৰ দি দিছোঁ আৰু যদি আপোনালোকে লিখি এই বস্তুটো পাৰ্মিশ্যন লৈ ল'ব ঠিক আছে পাৰ্মিশ্যন লোৱাৰ পিছত মা এনেকুৱা নহয় কাকো পাৰ্মিশ্যন নিদিয়া নহয় আপোনালোকে সুধি ল'ব মাৰ নামটো থাকিব আপোনাৰ সৰস্বতী ডেকা আগত কিবা এটা আহিব আৰু 1-1.5 বছৰৰ ভিতৰত আৰু আপোনালোকে সুধি ল'ব ফোন কৰি ল'ব আৰু কবিতা আবৃত্তিটো কৰিব বৰ ধুনীয়া আৰু চবে ভাল থাকক আজি মানে বিহুৰ কাৰণে আহিলোঁ ইয়াতে ভাত চাত খালোঁ বহুত ভাল লাগিলে বহুত নিজৰ নিচিনা আপোন ফিল হ'ল আৰু সকলোকে ধন্যবাদ থেংক ইউ মা আকৌ নেক্সট ভিডিঅ'ত আপোনাক আনিম ঠিক আছে আৰু এই গোটেই ভিডিঅ'বোৰ আমি থৈ দিম আৰু বস্তুবোৰ থৈ দিম আৰু কিতাপ এখন ওলাম কিতাপখনৰ নাম হ'ব আপোনাৰ সৰস্বতী ডেকা আছে আপোনাৰ আমি নাম এটা ভাল মতে চাই চিতি এখন কিতাপ লিখিম সেই কিতাপখনত গোটেই বস্তু মাৰ কাহিনীবোৰ থাকিব আপোনালোকে নিশ্চয় চাব আৰু ভাল লাগিলে প্লিজ লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মাক ডিটেইলছটো মই দি দিম তলত থেংক ইউ